নমস্কাৰ সমূহ অসমবাসী ৰাইজ আৰু লগতে আমাৰ গাঁওবাসী ৰাইজ চাওক মূল্য বৃদ্ধিৰ লগে লগে আমাৰ অসমখনত এনেকুৱা প্ৰভাৱ পৰিছে যে কি কম যি মাইকীসকলে কেতিয়াও ভাবাই নাছিলে যে আমি আনৰ ঘৰত যাই হাজিৰা কৰি খাব লাগিব আনৰ বাগানত গৈ পিনে আমি দিন হাজিৰা কৰি খাব লাগিব নিজৰ ল'ৰা ছোৱালীক উন্নতিৰ পথত আগবঢ়াই নিয়াৰ কাৰণে আনৰ ঘৰত হাজিৰা কৰিবলগীয়া হ'ব পাৰে মূল্য বৃদ্ধিৰ লগে লগে এনেকুৱা হৈ পৰিছে যে যিসকলে কেতিয়াও আনৰ ঘৰত কামেই কৰি পোৱা নাছিল সিসকল মাইকী মানুহ আজি আনৰ ঘৰত দিন হাজিৰা কৰিবলগীয়া হৈছে আজি সিসকল মানুহে আনৰ ঘৰত গালি গালাজ খাই কাম কৰিবলগীয়া হৈ পৰিছে ইয়াৰ মূল কাৰণ হৈছে মূল্য বৃদ্ধি বন্ধুসকল মূল্য বৃদ্ধি এনেকুৱাকৈ বাঢ়িছে এই 2 বছৰত এনেকুৱাকৈ বাঢ়ি গৈ আছে 20-25 টকাৰ চাউল আজি 40 টকা হৈ পৰিছে মিঠাতেলৰ কথা 60-70 টকা লিটাৰ আজি 100-200 টকা হৈ পৰিছে তাৰ উপৰি ডিজেল পেট্ৰল যিমান যি সামগ্ৰী আছে সকলোৰে মূল্য বৃদ্ধি হৈছে আৰু চাউল ফ্ৰী দিয়া বুলি কৈ আছে আপোনালোকে চাউল ক'ত ফ্ৰী দি আছে চাউল 5 কেজি কৈ এজন মানুহক দিয়ে এজন মানুহে 5 কেজি চাউলক এমাহ খাব নোৱাৰে ঠিক আছে চাউলটো ফ্ৰী দি আছো বুলি কৈ আছে না চাউল 5 কেজি চাউলত এজন মানুহ এমাহ চলিব নোৱাৰে সেইটো আপোনালোকে অলপ চিন্তা কৰি ল'ব মূল্য বৃদ্ধি ইমান বঢ়াই লাভ নাই ল'ৰা ছোৱালীবিলাক চাওক আপোনালোক কি কৰতে তো ক'ত যোৱা চাউল আনছা দি মোক এখন বাছাৰি ওৰা কহাই কাম কৰি খাব লগা হৈছে কিমান কষ্ট চাউলৰ দাম নাবাঢ়াবি কৈছো হে মামা আপোনালোকক অসম চৰকাৰখনে কিমান কষ্ট কৰিছে এই মাইকী মানুহকেইটা হাজিৰা কৰিব আহিব লগা হৈছে এইগিলা অলপ চাব চাউলৰ দাম বৃদ্ধি নকৰক কমাই দিয়ক শুনা পাইছে না নাই কল বাগানত চাহৰা হাজিৰা কৰিব আহিব লগা হৈছে চাউলৰ দাম বাঢ়াৰ কাৰণে ল'ৰা ছোৱালীক পঢ়োৱাৰ কাৰণে কিমান যে কষ্ট হৈছে খাই তামোল এখন দি ময়ো খাওঁ কিমান কষ্ট কৰি আছে নে হাঁহি হাঁহি কোৱা বুলি ভাবি কিন্তু কি বহুত কষ্ট কৰি আছে এইবিলাক কি কৰবি আৰু উপায় নাই কিমান কষ্টত নিজৰ ল'ৰা ছোৱালীক পঢ়োৱাৰ কাৰণে পেট পূজা কৰাৰ কাৰণে কিমান কষ্ট কৰিব লগা হৈছে বাছাৰি অসম চৰকাৰখনে অলপ চাবচোন এয়া ইমান বয়স হৈ গেল এতিয়া আৰামত কাম কৰি ঘৰত বহি খাব লাগে এতিয়া কষ্ট কৰি খাব লগা হৈছে ই বয়সত চাওক আপোনালোকে অলপ বিবেচনা আছে না নাই আপোনালোকৰ অসম চৰকাৰখনৰ মই নাজানো কিন্তু এনেকুৱা ধৰণৰ কষ্ট কৰি খাবলগীয়া হৈছে ইহঁতে কিমান কষ্ট হৈ আছে না চাউল দামৰ বাঢ়াৰ কাৰণে হৈছে না নাই নকাই কিবা তামোলহে খাই আছে